মোৰ নতুন ইউটিউব চেনেল জিয়ানা ব্লগছলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ ঘৰতে বনোৱা পনীৰ। এতিয়া মই গাখীৰখিনি বহাই লৈছোঁ। গাখীৰখিনি বহাই এতিয়া ফাটিবলৈ দিছোঁ। কেনেকৈ বনালোঁ সেইখিনি বাৰু মই নেদেখুৱালোঁ, কিন্তু ইয়াতে নেমু টেঙা দিলোঁ। নেমু টেঙা দিয়াত ফাটি উঠিল। এতিয়া দেখিছেনে, এইবিলাক মানে কেনেকুৱা ইমানখিনি পানী হৈ নোলাল। এইখিনি ঘৰতে বনোৱা গাখীৰ আছিল বাবে ইয়াত ফাটি কমপ্লিট হৈ গ'ল। মই ইয়াত ব্যৱহাৰ কৰিম। এইখিনিৰ কাৰণে ইয়াতে কাপোৰ দি লৈছোঁ। এইখিনি হৈ গৈছে। দেখিছেনে এইবিলাক? পানী অলপমান ইয়াৰ ওপৰত ৰাখি দিলোঁ, কাৰণ তেতিয়া ওজন হ'ব। এইবাৰ আমি এইখিনি 2-3 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। ফ্ৰিজত ৰাখিলে কি হ'ব, আজি ফ্ৰিজত কাৰেণ্ট নাই। এতিয়া ফ্ৰিজত থৈ দিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যেতিয়া মই পনীৰখিনি গাইজ, মই পনীৰখিনি ওলাই ল'লোঁ। পনীৰখিনি তেতিয়াৰ পৰা এতিয়ালৈকে এতিয়া 4 ঘণ্টা হ'ল। 4 ঘণ্টালৈকে মই ফ্ৰিজৰ ভিতৰত ৰাখি দিছিলোঁ। এতিয়া আপোনালোকৰ মাজত দেখুৱাম। এয়া দেখিছেনে? মই কাটি দেখুৱাম বাৰু। এয়া দেখিছে কিমান ক্ৰিস্পি হৈছে, কিমান কোমল হৈছে। হোটেলত কিনাতকৈ কোনোগুণেই কম নহয়। এয়া দেখিছেনে? এয়া দেখিছেনে? এয়া ইমান ধুনীয়া হৈছে, ইমান কোমল হৈছে। এয়া দেখিছেনে? এনেকুৱাকৈ ঘৰতে তৈয়াৰ কৰি খালে খুব একো ভেজাল নাই। দোকানত কিবা গাখীৰ একোতো গম নাপায়। চ' ঘৰত তৈয়াৰ কৰক। সুস্থ ৰাখক। বাই বাই। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।